লাই শাক, জলকীয়া পুলি আৰু লগতে ভোট জলকীয়াও পুলি। দেখিছেনে মোৰ বাৰীখনত কি নাই। ৰুওঁতে মাত্ৰ কেইজোপীমান লাই পুলিহে লগাইছিলোঁ আৰু এতিয়া খাওঁতে দেখিছেনে এই মুঠা লাই শাক বুটলি আনিছোঁ। আৰু ইয়াকে কয় খেতি কাক কয় আৰু খেতি কৰিলে কিমান আমনি লোৱাকৈ খাব পাৰি। যিহেতু লাই শাক ছিঙিলোঁ আৰু এতিয়া লাই শাক আৰু মাংসৰ লগত খাব লাগিব নহয়নে। আৰু আজি যিহেতু বছৰটো শেষৰটো দিন আৰু সেয়েহে আজি লাই শাক আৰু মাংস আৰু ভালকৈ এসাঁজ খাওঁগৈ নহয়নে। আৰু এইফালে মোৰ বাৰীখনত কি নাই সকলোখিনি আছে আৰু সকলোখিনিয়ে বাৰীত ৰুবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ কাকা কেইজনমানে জেওৰা দিছে। জেওৰা দিয়াৰ মূল উদ্দেশ্যই হ'ল যে মোৰ বাৰীখন অকণমান ডাঙৰ কৰা আৰু লগতে জেওৰা জপনা সকলোবোৰ দিয়া। যিহেতু এতিয়া গৰু মেলা দিন আহিছে, কেনেবাকৈ মোৰ শাকনি বাৰীখনত গৰু সোমালে সকলোখিনি তহিলং কৰি পেলাব আৰু সেয়েহে গৰু সোমোৱাৰ আগতে এইখিনি সকলোখিনি ব্যৱস্থা কৰি লৈছোঁ। এইফালে পুখুৰীত বলটো পেলাই আমাৰ বেটা আৰু তাৰ লগৰটোৱে চাওক সিহঁতৰ বুদ্ধি বলটো কেনেকৈ তুলিবলৈ পানীৰ পৰা চেষ্টা কৰিছে। অৱশেষত ঘৰৰ আগফালে নঙলা জপলা সকলোখিনি লগাই কমপ্লিট কৰা হ'ল। আৰু যিহেতু নতুন বছৰ আৰু নতুন বছৰৰ লগতে নতুন জেওৰাখন সঁচাই ভাল লাগিছে নহয়নে। হেল্ল' এভৰিৱান, কি খবৰ? সকলো চাগে ভালেই আছে নহয়নে। যিহেতু নতুন বছৰ আহি আছে আৰু আজি একেবাৰে বছৰটো শেষৰ দিন, যিহেতু লাষ্ট ডিচেম্বৰ। আৰু লাষ্ট ডিচেম্বৰ সকলোৱে কি কৰিছে নিশ্চয় কমেণ্টত জনাব। আৰু মই আজি লাষ্ট ডিচেম্বৰ বুলি একোৱেই কৰা নাই, যিহেতু ঘৰতে কাম আছিলে আৰু কাম বন কৰি সামৰি এতিয়া ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আৰু কাইলৈ যিহেতু নৱবৰ্ষ মানে নতুন বছৰ আৰু কাইলৈহে যদি যাওঁ ক'ৰবালৈ আপোনালোকক নতুন নতুন ঠাই দেখুৱাবলৈ সুবিধাকণ পাম। আৰু আজি যিহেতু ঘৰতে আছোঁ আৰু সেয়েহে আপোনালোকে আজি একো দেখিবলৈ নাপাব। আৰু সেই বুলিয়েতো ভিডিঅ'টো আৰম্ভণি নকৰাকৈ থাকিব নোৱাৰি নহয়নে। যিহেতু নৱবৰ্ষ আৰু সেই বছৰটো শেষৰ দিন ভাবিলোঁ এটা ভিডিঅ'কে আৰম্ভ কৰি থওঁ। আৰু আজি ঘৰত আপোনালোকে কি বনাইছে? মই মোৰ ঘৰত মাছ মাংস আৰু আজি সকলো আনি খাইছোঁ, যিহেতু আজি বছৰটো শেষ দিন আৰু কিবা এটা ফূৰ্তি লাগি আছে। আৰু সেয়েহে মাছে মাংসই আজি ভালকৈ এসাঁজ খাম মাতিকে। আৰু সেয়ে আৰু বছৰটোক আদৰণি এনেকৈ জনাম। আৰু কি ক'ম, আৰু যিহেতু কাইলৈ আপোনালোকক পুনৰ লগ পাম। আৰু আজি ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ। হেল্ল' এভৰিৱান, আজি 2024 চনৰ 1 জানুৱাৰী। চাই থাকোঁতে নতুন বছৰ সোমালেহি আৰু সকলোলৈকে মোৰ নৱবৰ্ষ হিয়াৰ পৰা মৰম আৰু চেনেহ যাচিলোঁ। নতুন বছৰটি যাতে ভালদৰে পাৰ হয় আৰু সেয়ে কামনা কৰিলোঁ। আৰু মোৰ নিজৰো যাতে দিনবোৰ ভাল হয় তাকে কামনা কৰিব। আৰু বিশেষকৈ আজি 1 জানুৱাৰী নতুন বছৰৰ লগতে আজি মোৰ জন্মদিন। আৰু 1996 1 জানুৱাৰী তাৰিখে মই জন্ম হৈছিলোঁ। আৰু সঁচাকৈ এই দিনটো মানে মোৰ বিশেষত্ব আছে বুলি ক'ব লাগিব। সঁচাকৈ এই দিনটোতে মই পৃথিৱীলৈ আহিছিলোঁ আৰু পৃথিৱী দেখিবলৈ পাইছিলোঁ এই দিনটোতে। আৰু যিহেতু আজিলৈকে জন্মদিন বুলি পতা নাই, পাতিছিলোঁ যদি পাহৰি থাকিলোঁ। সৰু থাকোঁতে মায়ে মোৰ লগৰবিলাকক পায়স সিজাই দিছিলে আৰু জন্মদিনটোত প্ৰায়ভাগ মই সৰুতে খুব গছ পুলি ৰুইছিলোঁ। আৰু সেয়েহে আজিও কিজানি সেউজীয়া ভাল পাওঁ, যিহেতু সৰুৰে পৰা সেউজীয়া ভাল পাওঁ। সেউজীয়া গছ গছনিৰ লগতেই মোৰ জীৱনটো বুলিবই পাৰি। ইয়াত মোৰ ঘৰত গছ গছনি নাথাকিব পাৰে, কিন্তু মোৰ মাৰ ঘৰত 1 মিটাৰ দূৰে দূৰে গছ গছনি গোটেই বাৰীখন ভৰি আছে বুলি ক'ব পাৰিব। যিহেতু প্ৰায় গছ গছনি ৰুইছিলোঁ। আৰু আজিলৈকে কিন্তু জন্মদিন বুলি কেক কাটি পোৱা নাই। সঁচা কথা ক'বলৈ গ'লে বেয়া লাগে বা লাজো লাগে। সঁচাকৈ জীৱনত বাৰু জন্মদিন বুলি কেক কাটি নাপালোঁ, এয়া কিন্তু সঁচা কথা। আৰু আপোনালোকৰ আগত কথাষাৰ লুকুৱাই নাৰাখিলোঁ। আৰু সঁচাকৈ গম পায়নে, নিজৰ মনৰ কথাখিনি খুলি কৈহে কিবা এটা ভাল লাগে নহয়নে। আৰু বিশেষকৈ 1 জানুৱাৰী আৰু নতুন বছৰ সঁচাকৈ ঘৰত একেবাৰে মন বহা নাই। আৰু কিনো কৰিম, জন্মদিন বুলি নাচি বাগিটো ফুৰি থাকিলে নহ'ব। ঘৰৰ সকলো ভাত সিজোৱা শাক সিজোৱা আৰু বেটা বেটিক সকলো গা পা ধুৱাই এইফালে সকলোকে সাজু কৰি থৈছোঁ। আৰু সিহঁতি মোৰ কথাবোৰ মন কৰি আছে আৰু কিনো মন কৰিব। আৰু বিশেষকৈ মই যোনখিনি শিকাওঁ সিহঁতি সেইখিনিয়ে শিকে। আৰু এতিয়াও মই যিখিনি কথা কৈ আছোঁ সিহঁতি দুইটা কাণ পাতি শুনি আছে আৰু এইফালে পিছফালে। আৰু সিহঁতক উলিয়াই লৈছোঁ
আমাৰ ঘৰৰ ওচৰতে আঠাইছিল গাভৰু পাহাৰ বুলি এখন পাহাৰ আছে। সেই পাহাৰলৈ তিনিওটা যাম বুলি ভাবি আছোঁ, কিন্তু বহুত দূৰ হয়, খোজকাঢ়ি যাবলৈ চিন্তা লাগিছে আৰু সিহঁতৰ দেউতাকো ঘৰত নাই আৰু স্কুটিখনো লৈ গৈছে আৰু সেয়েহে গাড়ীখনৰ বাবে বহি আমি এয়া নঙলামুখত তেওঁলোকৰ দেউতা আহিলে আমি যাম গাভৰু আঠাইছিল পাহাৰ চাবলৈ আৰু আপোনালোকেও দেখিবলৈ পাব। আজি মোৰ জন্মদিন বুলি আৰু আপোনালোকক আঠাইছিল পাহাৰখনকে দেখুৱামগৈ আৰু বিশেষকৈ একোতো দিব নোৱাৰিলোঁ। জন্মদিন বুলি বাৰু কি দিম বাৰু, একো খুৱাব নোৱাৰোঁ, একো দিবও নোৱাৰোঁ আপোনালোকক আৰু সেইখিনি সামৰ্থ্য মোৰ একেবাৰে নাই। আৰু সঁচাকৈ আমাৰ জীৱনটো এনেকৈ গ'ল আৰু কিন্তু বেটা বেটিৰ জীৱনটো যাতে ভালদৰে পাৰ হয় তাৰে আজি নতুন বছৰটিত কামনা কৰিলোঁ। আৰু কিনো ক'ম, আপোনালোকৰ নতুন বছৰ চাগে সকলোৱে নতুন খবৰ নহয়নে? মোৰ বিশেষ নতুন খবৰ একোৱে নাই, কিনো ক'ম, বেটা বেটিও সৰু হৈ আছে, আমাৰ পিছে নতুন খবৰ একোৱে নাই। আপোনালোকৰ যদি কিবা নতুন খবৰ আছে নিশ্চয় জনাব আৰু আমি সকলোৱে একেবাৰে ৰেডি পাহাৰ চাবলৈ বুলি। আৰু যিহেতু নতুন বছৰ অলপ ফূৰ্তি কৰিম আৰু সিমানেই নহয়নে? এইফালে পাহাৰলৈ যোৱাৰ আগত এখন কাঠৰ দলং বগাব লাগে আৰু আমাৰ পাহি দলংখনৰ পৰা আহিব পৰা নাই, ভাইকে আগবাঢ়িলে। আৰু আমি আহি এয়া গাভৰু পাহাৰত ভৰি থৈছোঁহি আৰু ভাবিছিলোঁ ইয়াত মানুহ একেবাৰে তেনে কম আছে বুলি, কিন্তু এইফালে মানুহে পিকনিক খাইছে আৰু এইফালে আমি গৈ আছোঁ এতিয়া ওপৰলৈ। যিহেতু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু 1 জানুৱাৰী বুলি আমি আজি অলপ ফুৰিবলৈ আহিলোঁ মানে আমাৰ এইফালে পাহি দাদা আৰু এইফালে আমাৰ সিদ্ধাৰ্থ আৰু আমি গোটেই চাৰিওটা আজি ফুৰিবলৈ বুলি আহিলোঁ। চৰাইদেউতকৈ কোনো গুণে কম নোহোৱা এইখনেই হৈছে আমাৰ গাভৰু পাহাৰ আৰু ইয়াতে গাভৰু কুঁৱৰী থকা বুলিও জনা যায়, বিশেষ মই নাজানিম। যিহেতু আমাৰ আগৰ যোনবিলাক মানুহ আছিলে সেইবিলাকে কিছুমানে কোৱা শুনিছোঁ আৰু এয়াই হৈছে গাভৰু পাহাৰ। বিশেষকৈ কিন্তু ইয়াত খুব পিকনিক খাবলৈ মানুহ অহা যোৱা হৈছিলে, কিন্তু মাজতে বন্ধ কৰি দিয়া হ'ল, সেইবাবে মানুহ নহা হ'ল আজিকালি। তথাপিও মানুহ দুই এটা আকৌ আহিছে। যিহেতু এইখনেই হৈছে আমাৰ গাভৰু পাহাৰ, সঁচাকৈ ভাল লাগে। কিমান সুন্দৰ পৰিৱেশ দেখিলে আপোনাৰ দেহা মন হাত পৰি যাব। আৰু এয়া মাটিৰে খটখটি বনাই থৈ দিছে আৰু এইফালে বাঁহ গছ আৰু মাজে মাজে চাহ গছ, শাৰী চাহ গছ কেইজোপাই অতিকৈ মনোমোহা কৰি তুলিছে এই সেউজীয়া পাহাৰকেইখন। যদি অহা নাই আপোনালোকেও এবাৰ আহিব এই সেউজীয়া পাহাৰ আঠাইছিল গাভৰুলৈ। আৰু আহি এইফালে দেখিলোহি যে আমাৰ মৰমৰ ভাইটি কেইজনমানে ইয়াতে গাহৰি মাংস পুৰি আছে আৰু পাহাৰৰ ওপৰত এনেকৈ জুইত পুৰি গাহৰি মাংস খোৱাৰ মজাই বেলেগ বা সুকীয়াই বেলেগ নহয়নে? আৰু সিহঁতি আজি নতুন বছৰটো এনেকৈ মানিছে আৰু মই তাকে দেখুৱালোঁ আৰু ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। গাভৰু পাহাৰ আঠাইছিলতো যে চাবলগীয়া কিছু মনোমোহা দৃশ্য আছে আৰু সেইখিনিকে আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আমি আহি একেবাৰে ওখ পাহাৰখন পালোহি আৰু এয়া দেখিছেনে, পাহাৰৰ ওপৰত উঠি চাৰিওফালে আপোনালোক এবাৰ ভালকৈ দেখুৱাই দিছোঁ। এয়াই হৈছে আঠাইছিল গাভৰু পাহাৰ আৰু জন্মদিন বুলি কিছু ফূৰ্তি কৰিলোঁহি ইয়াতে আহি আৰু সঁচাকৈ ভাল লাগিলে। আৰু নতুনকৈ অহা নহয়, যিহেতু লকডাউনত ইয়াতে পাত তুলিবলৈ আহিছিলোঁ আৰু সেয়েহে আমাৰ একেবাৰে চকুৰ চিনাকি বুকুৰ আপোন এই সেউজীয়া পাহাৰ গাভৰু পাহাৰ আঠাইছিল বুলি ক'ব লাগিব। আৰু তথাপিও আজি ইয়ালৈ আহিলোঁ, মনটোকে ভাল লাগিলে আৰু আমাৰ বেটা বেটিকো লৈ আহিলোঁ আৰু সিহঁতি আগত গৈ আছে আৰু এফালে মই অকণমান আগত আহিলোঁ, যিহেতু গাড়ীখন লৈ অলপ আগত ওলাই আহিলোঁ আৰু সিহঁতি আহি আছে। আৰু ইমানেই আজি, ধন্যবাদ।